Hi guys, welcome back to my channel Mom and Baby friends. আপোনালোকে বহুত কেইটা বিয়াৰ ভিডিঅ' দেখিলে আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে থেংক ইউ so much আৰু দুটামান ভিডিঅ' আছে এইকেইটা নেক্সট ব্লগত দেখাম আৰু আজি ভাবিলোঁ এটা বেলেগ ব্লগে শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। একচুৱেলি আজি আমি ডিনাৰৰ কাৰণে ওলাই যাম আৰু মোৰ লগত থাকিব আৰু দুজনী ইউটিউবাৰ। চ' তেওঁলোকক আজি লগ ধৰিম আৰু কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰে আগতে মই আজি চুলিত কিবা কিবি লগাম আৰু মোৰ তাতে কিছুমান প্ৰডাক্ট আহিছিলে মানে চুলিৰ কাৰণে হেয়াৰ কেয়াৰৰ কাৰণে। চ' কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব লাগে মই আপোনালোকক এতিয়া দেখুৱাই দিম আৰু যদি ভাল লাগে আপোনালোকে ইউজ কৰিব আৰু প্ৰডাক্টৰ লিংকবোৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ক্লিক কৰিব আৰু যদি লাগে আপোনালোকে কিনিব পাৰে। চ' বলক এতিয়া এপ্লাই কৰি লওঁ। চ' ফ্ৰেণ্ডছ, এইবোৰে হৈছে প্ৰডাক্টবোৰ অৰিজিনৰ পৰা আহিছিলে মোৰ তাতে। হিবিকাছ, শিকাকাই, আমলা, ৰীথা, ভৃংৰাজ চবেই জানে যে এইবোৰ চুলিৰ কাৰণে কিমান বেছি ভাল হয় আৰু আপোনালোকে এইটো এপ্লাই কৰিব লাগিব। গোটেইবোৰ আপোনালোকে ইকুৱেল কোৱান্টিটিত ল'ব লাগিব। যদি আপোনালোকে 1 টেবুল স্পুন এইটো লৈছে, গোটেইবোৰৰ 1 টেবুল স্পুন কৰি ল'ব লাগিব আৰু ধুনীয়াকৈ পানীত মিক্স কৰি এটা পেষ্ট ৰেডি কৰি ল'ব লাগিব। চ' মই এইবোৰ গোটেইবোৰ খুলি ল'লোঁ। এতিয়া ইয়াৰে পৰা 1 স্পুন কৰি মই ল'ম আৰু এটা ধুনীয়া মিক্স কৰি ল'ম। প্লিজ মিক্স কৰিবানে? মিক্স কৰোঁ কৰিম ল'বা। মামা এইটো পানীটো কেতিয়া দিম? দিবা ৰ'বা দেই। দিয়া অলপমান পানী দি দিয়া। দিয়া অলপে দিবা দেই। মিক্স কৰা মিক্স ইট ধুনীয়াকৈ। মামা একো নহয়, এতিয়া মিক্স কৰা। চ' এয়া ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। এয়া চাওকচোন, এতিয়া মই একদম চুলিৰ গুৰত লগাই ল'ম। লগাই দিবা। কি আজি মই চুলিত মামাৰ হেনা লগাম। হেনা নহয়, একচুৱেলি সি হেনা বুলি ভাবিছে। চ' দিয়া লগাই দিয়া, থৈ দিয়া। এই টেবুলত থৈ দিয়া, একদম ইয়াতে লগাবা দেই। লগাই দিয়া। নহ'লে এইটো তলতো থ'ব। ইয়াতে লগা। লগাই দিয়া। অ'কে। তো মই ভালকৈ লগাই লওঁ, নহ'লে সি গোটেইখিনি মোৰ লেতেৰা কৰি দিব। তো লগাই মাথা আপোনালোকক লগ পাই আছোঁ। চ' ফ্ৰেণ্ডছ, মই এয়া এপ্লাই কৰি ল'লোঁ। গোটেই গুৰত লগাই লৈছোঁ এনেকৈ আৰু এইটো হাফ এন আৱাৰ ৰাখিব লাগিব আৰু এইটো একদম অৰ্গেনিক হয় আৰু ডেছক্ৰিপশ্যন বক্সত ইয়াৰে লিংকবোৰ দিয়া আছে। আপোনালোকক যদি লাগে ল'ব পাৰে। এমাজন, ফ্লিপকাৰ্ট চবতে পাই যাব। আৰু এতিয়া একচুৱেলি মই এটা কেকো বনাম, যিহেতু শিবানী বা আৰু বন্দনাৰ কেইদিনমান আগতে বাৰ্থডে গ'ল। তো তাৰে আজি আমি ডিনাৰ পাৰ্টিৰ কাৰণে যাম আৰু মোৰ আজি গাটো সিমান ঠিক লাগি থকা নাই, গোটেই গাটো পেইন হৈ আছে। তথাপিও এইখিনি হাফ এন আৱাৰ এইখিনি থোৱাৰ টাইমত মই কেকটো বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চ' ফ্ৰেণ্ডছ, আমি আহি পালোঁ আৰু মই ডাইৰেক্ট টেবুলতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আজিও কোইনচিডেণ্টলি ব্লেকে হৈছে। শিবানী বা হাই কোৱা, বন্দনা। আৰু আজি বাৰ্থডে মই কেক চেক বনাই আনিছোঁ গোটেইখিনি, কিন্তু কেকৰ ভিডিঅ' দিয়া নহ'ল কাৰণ মোৰ গাটো অলপমান বেয়া আছিলে। ফটাফট বনালোঁ আৰু গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। মোৰ বাৰ্থডে গ'ল ডিচেম্বৰতে, কিন্তু শিবানী বাৰ বাৰ্থডে আৰু বন্দনাৰ বাৰ্থডে জাষ্ট গ'ল ৰিচেণ্টলি। চ' ভাবিলোঁ আমি কেক দুটাৰ কাৰণে মই কেক এটা বনাই আনিছোঁ, কিন্তু সিহঁতে মোৰো বাৰ্থডে কেক মানে কাটাব, মানে এটা কেকতে আমি তিনিজনী মিলিয়ে কাটিম। আজি তিনিটাই মিলি কাটিম এটা কেক। আৰু ইফালে বহি আছে ইয়াৰ গৌতম, ৰবীন্দ্ৰ, শিবানী বাৰ ল'ৰা, গোটেইবোৰে বহিছে। কি বলো ভাই, যদি বলি কেন্দ্র হয় তুমি আনিছা কেন? ক'ত পাইছা? এইকেইটা তো কালি হৈ আনিলোঁ, ফেঞ্চি গৈছিলোঁ যে। এইটো বনাইছোঁ দুটাই কেক। এই ভিডিঅ' কৰি আছে, নাপাই তেনেকৈ নক'বা। Oh my birthday, thank you so much. হ'ল, এতিয়া গিফ্টবোৰ আনবক্সিং
কৰোঁ এটা কেক মই বনাই আনিছিলোঁ মই আপোনালোকক কৈছোঁ আৰু এটা তেওঁলোকৰ পিনৰ বিৰাট টেষ্টি হৈছে কেক থেংক ইউ আজি বেছি ভাল ডিজাইন কৰি বহুত ধুনীয়া হৈছে দেই কেকটো বহুত ধুনীয়া থেংক ইউ বা তাৰমানে বেছি ডিজাইন কৰা নহ'ল কাৰণ মোৰ আজি গোটেই বডিটো পেইন হৈ আছে সেইকাৰণে বেছি ডিজাইন কৰা নহ'ল কিন্তু তথাপিও আৰু এতিয়া গিফ্ট মোকো দিছে ময়ো দিছোঁ গিফ্টবোৰ আনবক্সিং কৰোঁ ৰ'ব এতিয়া মই গম পাওঁ মৰমৰ চিন এইটো খোলক এইটো মই আৰু প্ৰিন্সে মিলি পেকিং কৰিছোঁ দেই প্ৰিন্সে চেলো টেপবোৰ মোক আনি দিছে এইটো বাৰ ড্ৰেছৰ লগত কিন্তু মিলি যাব আজি এইটোৱে কৈছোঁ ড্ৰেছৰ লগত মিলি গৈছে বা এনেকুৱা হেৰি কৰে ন পিন্ধে ন এইবাৰ বন্দনা বন্দনাটো কিউট হ'ব দেই ধুনীয়া হয় ন অলপমান মানে ফৰ্মেলি অলপ মানে ছাৰপ্ৰাইজ এটা লাগে না নাজানো দে কেনেকুৱা লাগি খুলিছোঁ মই তাইৰ লগত মিলাকে আনিছোঁ ইয়াতে চেইন এডালো আছে এডাল লগাব পাৰা ৱেলকাম অঁ এইটো মোৰ কাৰণে দেই এইবাৰ মই আনবক্সিং কৰোঁ এইটো এটা থেংক ইউ এতিয়া মই আনবক্সিং কৰোঁ তুমি কেমেৰাটো ধৰি দিয়া এইটো দিছে বন্দনাই কুৰ্তি হয় মানে বহুত চফ্ট হয় কাপোৰটো পিন্ধা নাই কিন্তু মই কালাৰটো বেয়াও পোৱা নাই মই ভাল পাওঁ থেংক ইউ আৰু শিৱানী বাই আমাক দুজনী একে ছেম আমি এদিন পিন্ধিম থেংক ইউ শিৱানী বা থেংক ইউ মই পিন্ধোৱে এনেকুৱা থেংক ইউ বহুত ভাল লাগিছে দুজনীৰে গিফ্ট বহুত ভাল লাগিছে আৰু কালাৰ দুটা বেলেগ এনেকুৱা এইটা কালাৰ মোৰ তাত নাছিলে চ' বেছি ভাল লাগিছে থেংক ইউ আৰু পিন্ধি দেখাম আপোনালোকক আৰু আমি এইফালে গিফ্ট চাই আছোঁ আৰু এইফালে আমাৰ চাওক এইফালে গৌতম ভিন্দু এয়া শিৱানীবাৰ ভিন্দু আৰু বাবা আৰু এইফালে প্ৰিন্স এয়া সো ফ্ৰেণ্ডছ এয়া হৈছে আমাৰ ডিনাৰ বাটাৰ নান পোলাও বাটাৰ চিকেন আৰু কিবা কিবি আমি অৰ্ডাৰ দিছিলোঁ ষ্টাৰ্টাৰত চিকেন আৰু বেবী কৰ্ণ আৰু ছামথিং কিবা কিবি দিছিলোঁ বহুত বস্তু কিন্তু মই সেইবোৰ বেছি ৰেকৰ্ড কৰা নহ'ল কাৰণ মোৰ গাটো অকণমান বেয়া হৈ আছিলে সেইদিনাখন গাটোৰ পেইন হৈ আছিলে আৰু এয়া মই মিক্স ভেজ খাই আছোঁ অলপেই খাইছোঁ কাৰণ গাটো বিষাই আছিলে মোৰ আৰু বহুত বেছি এনজয় কৰিলোঁ সেইদিনাখন আৰু আজিৰ ডিনাৰটো দিলে আমাক শিৱানী বাই থেংক ইউ ছ' মাছ শিৱানী বা আৰু বহুত বেছি ভাল লাগে মোৰ শিৱানী বা আৰু বন্দনা দুজনীৰ লগত মই বহুত বেছি কমফৰ্ট হয় ভাল লাগে আৰু এয়া চাওকচোন শিৱানী বাৰ হাজবেণ্ড মানে ভিন্দই প্ৰিন্সক ইমান ধুনীয়াকৈ মানে কেয়াৰ কৰি আছে ধুনীয়াকৈ খুৱাই দি আছে আৰু প্ৰিন্সেও বহুত বেছি কমফৰ্ট হয় ভিন্দৰ লগত ভিন্দৰ এই নেচাৰটো মোৰ বহুত বেছি ভাল লাগে কাৰণ বহুত বেছি মৰমীয়াল হয় কেয়াৰিং হয় ভিন্দ আৰু মই ভইচ অভাৰ দিবলগীয়া হৈছে কাৰণ বেক চাইডত বহুত বেছি মিউজিক চলি আছিলে চ' মই ভইচ অভাৰ দিছোঁ আৰু আমি গৈছিলোঁ শ্বুলিন গ্ৰেণ্ডত ফাৰ্ষ্ট ফ্ল'ৰত ফ্ৰেণ্ডছ আমি আহি পালোঁ ইমান বেছি কথা পাতিলোঁ 11টা বাজি গ'ল আৰু কালি ৰাতিপুৱাই প্ৰিন্সৰ স্কুল আছে চ'
তাতে ভিডিঅ'টো এণ্ডে কৰা নাই, মই পাহৰি গ'লোঁ। ভাবিছোঁ এতিয়া ড্ৰেছ চেঞ্জ কৰিব ওলাইছোঁ, পিছত ভাবিলোঁ যে মই ভিডিঅ'টো এণ্ডে কৰা নাই। চ' আজি ভিডিঅ'টো ইমানেই। আৰু বন্দনা আৰু শিৱানী বাৰ চেনেলত প্লিজ আপোনালোকে ভিজিট কৰিব, বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে, ভাল লাগে। আৰু তেওঁলোকৰ চেনেলৰ লিংকবোৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিম, প্লিজ এবাৰ ভিজিট কৰিব। আৰু আজি ভিডিঅ'টো ইমানেই। যদি চেনেলটো ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই এণ্ড টেক কেয়াৰ।